কিশোৰহঁতৰ ফুল বা কিশোৰ আৰু মই একেলগে পঢ়া মানে ইমান ধুনীয়াকৈ গেটত চাওক গেটখন কি ধুনীয়া ইমান ধুনীয়া আমাৰ গাঁৱৰ ঘৰৰ কথা কি ক'ব কিশোৰৰ ঘৰখন চাওক কি ধুনীয়া এইটো কিশোৰৰ ল'ৰা আৰু গেটৰ এই ফুলজোপা যে কি যে সুন্দৰ আৰু কৰুণা কুটিৰটো আগতে আমি পঢ়ি থকা দিনৰ পৰাই নামটো আছিল কৰুণা কুটিৰ নামটো কৰুণা কুটিৰে ৰাখিছে আৰু আমাৰ গাঁৱৰ এইখন ঘৰতে প্ৰথম মানে লোহাৰ যিখন মানে বিছনা এতিয়া আছেনে নাই হে লোহাৰ বিছনা এইখন হা এইখন ঘৰত আছিল প্ৰথম লোহাৰ বিছনা চাওক কি ধুনীয়াকৈ কিশোৰৰ মানে আৰ্টিষ্টিক মাইণ্ডটো মানিব লাগিব কি ধুনীয়াকৈ সজাই থৈছে আৰু এইটো আছিল পুৰণা ঘৰটো এইটো পুৰণা ঘৰটো ধুনীয়াকৈ সজাইছে লোহাৰ বিছনা আছিল প্ৰথম ৰেডিঅ' আনিছিল এওঁলোকে আছে চাওঁ লৈ আহচোন আমাৰ গাঁৱৰ প্ৰথম ৰেডিঅ' আমি ৰেডিঅ' শুনিব আহোঁ ইয়াতে কাভাৰ লগাই দিছে চাওঁ বাপৰে কিমান চনত মনত আছেনে নাই হা হয় ন চাওক এই অমূল্য ৰেডিঅ'টো মানে এই ৰেডিঅ'টো শুনিব আমি মানে ফিলিপছৰ ৰেডিঅ' চলি আছে ন দিয়াচোন এইটো মানে প্ৰথম ৰেডিঅ' আমি এইখন স্কুল চাওক এই স্কুলৰ পৰা আমি মানে এই কিশোৰহঁতৰ ঘৰত ৰেডিঅ' শুনিব আহোঁ আৰু এইটো নতুনকৈ ঘৰ বনাইছে কিমান ধুনীয়াকৈ বনাইছে ৰঙে ঘৰে মানে অপৰূপ বনাইছে কিশোৰে